everyone, welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবে ভালে আছে আৰু মই last 2 days video দিয়া নাই. Actually মোৰ গাটো ভাল নাই. So I'm so sorry for the inconvenience. So আজি এটা নতুন টপিক লৈ আহিছো, নতুন ভিডিও আপোনালোকৰ যে বহুতেই সুধি আছে মোক যে মেম যেহেতু আপুনি পাৰ্সোনাল ডেভেলপমেন্টৰ ক্লাস কৰাই তো ইন্টাৰভিউ বিলাকৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কি কৰিব লাগে সো যিকোনো গভৰ্নমেন্ট ইন্টাৰভিউ হওক বা আপুনি প্ৰাইভেট চাকৰিৰ ইন্টাৰভিউ হওক যেতিয়া আপুনি দিব কেইটামান ওয়েজ থাকে যোনটো আপুনি কৰিব লাগে ঠিক আছে সো যেতিয়া আপুনি যিকোনো জবৰ ইন্টাৰভিউ দিব যাব হেতু ষ্টেট গভৰ্নমেন্টৰ জবৰ ইন্টাৰভিউ হওক বা আপোনাৰ যদি আপুনি সফটওয়্যাৰ ডেভেলপাৰ বা বেলেগ প্ৰাইভেট কোম্পানীৰ ইন্টাৰভিউ দিব যায় তো ইন্টাৰভিউ বিলাকৰ প্ৰসেসটো অলপ বেলেগ হয় যেনে ধৰণে মই আপোনালোকক দুটা প্ৰসেসত বুজাম যেনে এটা হৈছে আপুনি যেতিয়া ষ্টেট গভৰ্নমেন্টৰ ইন্টাৰভিউ দিব যায় তেতিয়া হলে ম্যাক্সিমাম টাইম মানুহে আপোনাৰ পৰা এটা ফৰ্মেল ড্ৰেছ আশা কৰে সো ফৰ্মেল ড্ৰেছ এনেকুৱা নহয় আপুনি যে ফৰ্মেল হেৰি পিন্ধিলে জিন্স বা শাৰ্ট পিন্ধিলে মানুহে বেয়া পাব এনেকুৱা নহয় বাট আপুনি চাব লাগিব যে কেনেকুৱা ধৰণৰ ইন্টাৰভিউ বিলাক আপুনি হেৰি কৰিব গৈ আছে ঠিক আছে যদি আপুনি মানে কো প্ৰশাসনিক বিষয় বা ষ্টেট লেভেলৰ ইন্টাৰভিউ বা টিচিং জবৰ প্ৰফাইলৰ ইন্টাৰভিউ কাৰণে গৈ আছে তো মই আপোনালোকক সাজেষ্ট কৰিম যে চাদৰ মেখেলা বা সালৱাৰ পিন্ধক নৰ্মেল কুৰ্তা পিন্ধিব পাৰে আৰু লগতে এখন এনেকুৱা টাইপৰ শ্বল বা স্কাৰ্ফ এখন ল'ব পাৰে নট এন ইছ্যু আৰু যদি আপুনি কৰ্পোৰেট কোম্পানী মানে যেনেকৈ আমি বেংগলোৰত এজ এ সফটওয়্যাৰ ডেভেলপাৰ বা আইটি কোম্পানীৰ ইন্টাৰভিউ দিব যায় তেতিয়াহ'লে মই আপোনালোকক এটাই সাজেশ্যন দিম আপুনি হোৱাইট ফৰ্মেল শাৰ্ট আৰু তলত ব্লেক ফৰ্মেল পেণ্ট পিন্ধক আৰু ওপৰত এটা এছ কালাৰৰ বা ব্লেক কালাৰৰ এটা ব্লেজাৰ ল'ব পাৰে ঠিক আছে সো এইটো হল আপনি কেনেকৈ হেৰি কৰিব মানে ড্ৰেছ আপ কৰিব ড্ৰেছিং কোডৰ কথা এইটো হৈ গ'ল আৰু আপুনি ষ্টেট গভৰ্নমেন্টৰ ইন্টাৰভিউ দিব হলে আপুনি চাদৰ মেখেলা পিন্ধিব পাৰে বা যিকোনো ট্ৰেডিশনেল ড্ৰেছ যোনবিলাক ড্ৰেছ কালাৰ বহুত ব্ৰাইট নহয় মানে মানে টিকটিকিয়া ৰঙা পিংক ব্ৰাইট বহুত বেছি চকুত লগা কালাৰ নিপিন্ধিব অলপ সোবৰ কালাৰ পিন্ধিব যাতে সিম্পল আৰু লিপষ্টিক বিলাক সদায় নিউড লিপষ্টিক লগাব এতিয়া যেনেকুৱা মই লগাইছো এনেকুৱা টাইপৰ হলে বেছি ভাল বা ব্ৰাউন বা এনেকুৱা লাইট কালাৰ পিংক এনেকুৱা লগাব পাৰে আৰু যদি নলগাই অলপ ভেসলিন বা তেনেকুৱা পিংক টাইপৰ কিবা এটা লগাব পাৰে সেইটো ভাল দেখি বাট অলপ নিজক অলপ দেখাটো মানে এট্ৰাক্টিভ লগাটো বহুত দৰকাৰী এটা পাৰ্সোনালিটিৰ অংগ হয় আমাৰ ঠিক আছে সো এইটো আছিল আপোনাৰ ইন্টাৰভিউ পোৰ্শনৰ ফাৰ্স্ট প্ৰিপাৰেচন ঠিক আছে নেক্সট আপুনি যেটো ইন্টাৰভিউৰ কাৰণে গৈছে সাপোজ এপিএসসিৰ কাৰণে গৈছে বা এডিআৰ কাৰণে ইন্টাৰভিউৰ কাৰণে গৈছে সো এছএলআৰচিৰ বিষয়ে বা আপোনাৰ জব প্ৰফাইলটোৰ বিষয়ে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে বা কেনেকুৱা ধৰণৰ হেৰিত আপুনি ফ্লেক্সিবল হয় নে নহয় সেইবিলাক অলপ মানে বেকগ্ৰাউণ্ড চেকিং কৰি যাওক বা আপুনি যদি কোনোবা বেংকৰ ইন্টাৰভিউ বা আপুনি সফটওয়্যাৰ ৰিলেটেড কিবা কোম্পানীৰ ইন্টাৰভিউ হেনেকুৱা মানে যেনেকুৱা ধৰণৰ কোম্পানীৰ ইন্টাৰভিউ হেনেকুৱা ৰিলেটেড আপুনি টাৰ্মিনোলজি বা হেনেকুৱা ৰিলেটেড কোৱেশ্চন বিলাক প্ৰেক্টিস কৰি যাব সো কমন কোৱেশ্চন যিবিলাক আমাৰ ইন্টাৰভিউত সোধে সেইকেইটা মই কেইটামান টিপছ আপোনালোকক দিম লাষ্টলৈকে চাই থাকিব সো প্ৰথমতে আপোনাক যিকোনো এটা কোম্পানীৰ ইন্টাৰভিউত প্ৰথমতে আপোনাক জাজ কৰে আপুনি দা ৱে ইউ প্ৰেজেন্ট সো ইয়াতে ম্যাক্সিমাম আমাৰ এটাই প্ৰবলেম হৈ যায় আমাৰ ল্যাঙ্গুৱেজ মানে আমি সবেই ভাবো যে ইংলিশতে আমাৰ ইন্ট্ৰোডাকশনটো দিব লাগিব হয় এটো ৰাইট আমি বাহিৰৰ কোম্পানী যিবিলাক সফটওয়্যাৰ ডেভেলপাৰ কোম্পানী বা আইটি কোম্পানী বা যিকোনো প্ৰফেশনাল কোম্পানীত যদি ইন্টাৰভিউ দিব যাও ফাৰ্স্ট হৈছে আপোনাৰ ইংলিশটো বহুত ফ্লুয়েন্ট থাকিব লাগিব ফ্লুয়েন্ট মানে এনেকুৱা নহয় যে আপোনাৰ বহুত হাই লেভেলত থাকিব লাগিব বাট আপুনি গ্ৰামাৰ সামাৰ নোহোৱাকে ধুনীয়াকে মানে যে মোৰ আগত যদি ইন্টাৰভিউ দিব আহিছে বা ইন্টাৰভিউয়াৰে যাতে আপোনাৰ কথাবিলাক বুজি পায় বা সিম্পল ইমানখিনিয়ে লাগে ইমান টাফ একো নালাগে ঠিক আছে সো এতিয়া আপোনালোকৰ নেক্সট আহিব আপোনালোকে প্ৰথমতে সোমাই আমি এনেকৈ কওঁ স্যাৰ মে আই কাম ইন স্যাৰ সো আমাৰ ইন্টাৰভিউৰ সুধিব ইয়েস ইউ ক্যান কাম সো আমি ইন্টাৰভিউৰক এইটো ৰিপ্লাই দিব পাৰোঁ থ্যাংক ইউ ফৰ টুডে স্যাৰ এণ্ড মে আই সিট অৰ আপুনি থিয় হৈ থাকোতে তেখেতে ক'ব আই থিংক প্লিজ টেক এ সিট সো বহাৰ পিছত তেতিয়াহ'লে আপুনি এটলিষ্ট নৰ্মেল মুখত এটা স্মাইল লৈ আপুনি যদি এটা জেষ্টাৰ দিয়ে যে হাই স্যাৰ হাউ আৰ ইউ তেতিয়া আপোনাকো সুধিব তেখেতে আপুনি যদি প্ৰথমে নিজৰ পৰা কৰে তেতিয়া ইট মিনছ প্লাছ পইণ্ট এটা পাই যায় হাই স্যাৰ হাউ আৰ ইউ আই এম ফাইন তো আপুনি এতিয়া সুধিলে তেখেতে সোধাৰ পিছত ছেকেণ্ড কুৱেশ্যনছটো আপোনাক এইটো সুধিব সাপোজ আমি অৰুণ বুলি মানে এজাম্পশন কৰি লৈছো যে ইন্টাৰভিউৰ নামটো অৰুণ হয় তো মই ইন্টাৰভিউৰ হয় তেখেতে সাপোজ সুধিছে মোক কুৱেশ্যন হাই অৰুণ হাউ আৰ ইউ আপুনি আনসাৰ দিব ইয়েস আই এম ফাইন ওকে সো
Can you tell me something about yourself? তো আপুনি এই ইন্ট্ৰডাকশ্যনটো কেনেকৈ দিব বাৰু? মেক্সিমামে নাজানে যে নিজৰ ইন্ট্ৰডাকশ্যনটো কেনেকৈ দিয়ে। আপুনি যেতিয়া ইন্ট্ৰডাকশ্যনটো দিব যাব নিজৰ, প্ৰথমতে আপোনাৰ নাম, আপোনাৰ যদি ভালকে দিব খোজে আপোনাৰ নাম, আপুনি ক'ৰ পৰা বিলং কৰে সেইটো, আপোনাৰ কোৱালিফিকেশ্যন কি পঢ়িলে, মানে অভাৰভিউ আপুনি ট্ৰাই কৰিব যে তেখেতে আপোনাৰ ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন পৰা আপোনাৰ গোটেইখিনি কথা জানি যায় আৰু নেক্সট কুৱেশ্যনটো কি আপোনাক সুধিব লাগে সেইটো আপুনি ইণ্ডিকেশ্যন দিব পাৰে। কেনেকৈ আপুনি তেখেতক কিছুমান বস্তু হাইলাইটেড কৰিব পাৰে। অ'কে, মই আপোনালোকক এক্সাম্পলটো দেখুৱাইছোঁ। Hello sir, my name is Arun. I'm from Andhra Pradesh and I have completed my BTech from Telangana University and I have a very good communication skill and back in my home I have 3 siblings and I'm the eldest one. And right now I'm preparing for my master's also, but in the meanwhile I am trying to do a job which is related to my field. Okay, so here is my strength. I have a very good communication skill and I have a good grip of knowledge in Excel and PowerPoint. So এইখিনি কোৱাৰ লগে লগে আপুনি এইটো বুজাই দিছে যে আপোনাৰ এক্সেল আৰু পাৱাৰ পইণ্টত বহুত ভাল গ্ৰেপ আছে। তো ইণ্টাৰভিউৰে নেক্সট কুৱেশ্যনটো আপোনাক কি সুধিব, আপোনাৰ হেৰিৰ পৰা সুধিব, এক্সেল আৰু পাৱাৰ পইণ্টৰ পৰা। আৰু ছেকেণ্ড আপুনি কণ্টিনিউৱেশ্যন কৰি এইটো ক'ব পাৰে, ৰাইট নাও আই এম ইণ্টাৰেষ্টেড ইন জব। অ'কে, চ' দ্যাটছ অল এবাউট মি। তো আপোনাৰ পিছত সুধিব পাৰে, অ'কে, since you are BTech, why you are choosing this as a software developer job? Because suppose apuni electronics, since you are a background from electronics, why you are choosing this? Etia apuni eneke answer to dibo pare. Actually sir, yeah, I completed my BTech, but after that I sincerely developed my interest in this field. So I just want to do a job in this field and pursuing my career in future regarding this field. So I am trying to get a role on your company. Hope so that you can hire me and I will work hard to do my job with you and I want to achieve মানে কোনোবা এজন পাৰ্চনেলিটি ক'ব পাৰে বা আপোনাৰ ফ্ৰণ্টত বহি থকা মেনেজাৰ, I just want to become like you in future. So that's why I am here for this. So এইখিনি হৈ গ'ল। তো এইখিনিৰ ক্ষেত্ৰত আপোনাৰ হেৰিৰ পৰাই তেখেতক বুজাই গৈছে যে আপোনাৰ ইণ্টাৰেষ্ট আছে এইটো ছাবজেক্টত আৰু ইণ্টাৰভিউৰে বুজি পায়। আৰু কেতিয়াবা এনেকুৱা সোধে, কিছুমানৰ গেপ থাকে, তো সোধে why you have taken so much gap in this? তো আপুনি সেইটো এটা ভাল মানে এক্সকিউজ দিব পাৰে যে মই এইটো প্ৰিপাৰেশ্যন কৰি আছিলোঁ বা মই এইখিনি নিজকে ডেভেলপ কৰি আছিলোঁ বেক দেন। এইবিলাক বাহানা নিদিব যে মোৰ ঘৰত এইটো প্ৰব্লেম আছিল, এইটো প্ৰব্লেম। কাৰণ কোনো কোম্পানীৰ ইণ্টাৰভিউৰ আপোনাৰ এক্সামৰ বা আপোনাৰ ইণ্টাৰেষ্ট নাই সিহঁতৰ যে আপোনাৰ প্ৰব্লেম শুনক। সিহঁতে বাছ সিহঁতৰ কোনটো প্ৰফিট হয় সেইটো বুজিব আৰু আপোনাক হায়াৰ কৰিলে কি লাভ হ'ব সেইটোহে বুজিব। ঠিক আছে, চ' নেক্সট আপোনাক এনেকুৱা কুৱেশ্যন সোধে, অ'কে আৰুণ, why should I hire you? তো এইটোৰ আনচাৰটো আপুনি এনেকৈ দিব পাৰে, yes sir, you need to hire me because as compared to the other candidate I am very good in communication which you can profit it in your profile and I am good in Excel and PowerPoint and other analytical skill which is nowadays trending. Apart from that I am very quick learner, so if you hire me I will surely help you to grow your company along with myself. So এইটোত আপুনি এইটো বুজালে যে আপোনাৰ কোম্পানী বা আপোনাৰ হেৰিয়ে কিয় আপোনাক হায়াৰ কৰিব লাগে। তো ছেইম কিছুমান গভৰ্ণমেণ্ট ইণ্টাৰভিউটো আপোনাক কেনেকৈ সুধে, আপোনাৰ APSC বা সেনেকুৱা ধৰণৰ ইণ্টাৰভিউটো এনেকৈ ডাইৰেক্টলি সুধিছে আপুনি কি ভাবে এইটো প্ৰস্পেক্টিভৰ বিষয়ে। কিন্তু কিছুমান ক্ষেত্ৰত যদি আপুনি কিছুমান কুৱেশ্যন নাজানে, প্লিজ কাইণ্ডলি অনেষ্টলি আনচাৰ দিব, মানে চালে বাৰে কোবাই মানে উল্টা পুল্টা আনচাৰ নিদিব, যাতে কোম্পানীৰ ইণ্টাৰভিউৰে ভাবে কেণ্ডিডেটটোৱে নাজানেও আৰু অনেষ্টলি আনচাৰো দিব নকৰে। এটলিষ্ট আপোনাৰ অনেষ্টিটো দেখাব যে ছাৰ sorry, right now I'm not able to recollect the answer. Surely I will get back to you and I will try to learn this subject as soon as possible. তাৰপিছত তেখেতে ক'ব যে অ'কে ফাইন ইজ ফাইন। তাৰপিছত নেক্সট সোধে আপোনালোকক যে what are the expectation, মানে গভৰ্ণমেণ্টত নুসুধে, গভৰ্ণমেণ্টত চেলাৰী ফিক্স থাকে। তো প্ৰাইভেটত এইখিনি সোধে যে what are the expectation, কেনেকুৱা ধৰণৰ চেলাৰী এক্সপেক্টেশ্যন আপোনাৰ আছে সেইবিলাক সোধে। তাৰপিছত আপুনি ক'ব লাগিব যে এইটো আনচাৰ হ'ব যে yes sir, as per company policy right now whatever, মানে সিহঁতৰ আগৰটো ষ্ট্ৰাকচাৰটো চাই ল'ব যে এইটো হিচাপত কিমান দিয়ে। তো আপুনি যদি ছেটিছফাইড হয় সেইটোৱে ক'ব, আৰু যদি আপোনাৰ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ আছে দেন নেগচিয়েট কৰিব ট্ৰাই কৰিব যে
sir, right now I'm getting 12 lakhs per annum, but I'm expecting at least 25% more from this salary. That's why I'm coming here. Or otherwise, apni jodi fresher eneka ho pare, sir, right now I'm expecting at least 6 lakh per annum, and which is standard salary for this service, and I want to get that much only. That's it. So মই এনেকুৱা নহয় যে ময়ো বহুত এক্সপাৰ্ট আছিলো ইংলিছত, বাট আপোনালোকে যদি কিছুমানৰ এনেকুৱা হয় ইণ্টাৰভিউ দিব যাওঁতে নাৰ্ভাছ হয়, তো আপোনালোকে এটা কাম কৰিব পাৰে, মিৰাৰৰ আগত নিজে প্ৰেক্টিচ কৰিব পাৰে নিজৰ ইণ্টাৰভিউবিলাক। তো আপোনালোকৰ ইণ্টাৰভিউবিলাকত বহুত হেল্প হ'ব। আৰু কিছুমান কেইটামান টিপছ মই দি দিওঁ আপোনালোকক। ইণ্টাৰভিউত সদায় মানে আপুনি যিখিনি দৰকাৰ সেইখিনিয়ে ক'ব, আৰু নিজকে মানে বহুত কম ৱৰ্ডত এক্সপ্লেইন কৰি পেলাই বুজাব ট্ৰাই কৰিব যে আপুনি কি হয়, কাৰণ সেইখিনিৰ পৰাই আপোনাক তেখেতে জাজ কৰিব। আৰু সদায় মটিভেটেড, হাৰ্ড ৱৰ্কিং, আৰু আপোনাৰ ফ্ৰণ্টৰ ইণ্টাৰভিউৰে আপোনাৰ পৰা যি জানিব খুজিছে সেইটোৱে বুজাব। আৰু মেক্সিমাম টাইম অনেষ্টলি থাকিব ট্ৰাই কৰিব, বাট এনেকুৱা অনেষ্টলি নহয় যে মই এতিয়া মই এনেকুৱা ছাজেশ্যন দিওঁ কিছুমানক যে APSC পিছত আপুনি কৰিব, প্ৰথমতে এটা জব লৈ লওক, নিজৰ পইচাত বাকীখিনি কৰি থাকিব। এইটো গৈ পেলাই এডিআৰিত ইণ্টাৰভিউত গৈ নক'ব যে ছাৰ মই এতিয়া এইটো জব মোৰ ফাইনেন্সিয়েল ইছ্যুৰ কাৰণে মই পাব খুজি আছোঁ, পিছত মই APSC বা বেলেগৰ কাৰণে প্ৰিপেয়াৰ কৰিম। সেইবিলাক ভুল নকৰিব, এইটো এভইড কৰিব। ছেকেণ্ড, ইণ্টাৰভিউৰ লাষ্টত আপোনালোকক সোধে যে ইজ দেয়াৰ এনি কুৱেশ্যন ইউ ৱান্ট টু আস্ক। ত' তেতিয়া বহুত ফ্ৰেণ্ডলি বুলি গৈ পেলাই বহুত কুৱেশ্যন সুধিব নাযাব। তেতিয়া চিম্পলি ক'ব নো ছাৰ, আই ডোণ্ট হেভ এনি কুৱেশ্যন। যদি এটা কুৱেশ্যনে থাকে যে কেতিয়া আপোনালোকে মোক জনাব, সেইটো অভিয়াছলি আপুনি সুধিব নালাগে, কাৰণ তেখেতসকলৰ HR বা গভৰ্ণমেণ্ট হয় এক্সাম যদি হয় সেইটো আপুনি লাষ্টত গমেই পাই যাব। আৰু যদি প্ৰাইভেট জব হয় তেখেতৰ HR আপোনাক কণ্টেক্ট কৰিবই যদি আপুনি চিলেক্টেড হয়। মেক্সিমাম টাইম যদি ইণ্টাৰভিউৰে আপোনাক চেলাৰীলৈকে সোধে বা কেতিয়া জইন কৰিব সোধে, দেন আপুনি এইটো চিয়'ৰ হ'ব পাৰে যে আপোনাৰ 80% 90% কাম হৈ গৈছে আৰু আপুনি গেট চিলেক্টেড হ'ব পাৰে। চ' কিছুমানে মোক কৈছিলে যে মই ইণ্টাৰভিউ কিছুমান টিপছ শ্বেয়াৰ কৰিব, হিয়াৰ দ্য টিপছ। আৰু যদি এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভিডিঅ' আপোনালোকে বিচাৰে মোক আপলোড কৰাৰ, মই চিয়'ৰলি আপলোড কৰিম। আজিলৈ ইমানে। থেংক ইউ, বাই বাই। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, ফ'ল' ফৰ মোৰ।